কৃষ্ণ রাম নিগদতি সুত শুনা কথা বিপৰীত নিগহিলা জিমতে কলিক পৰীক্ষিত মৈত্ৰেয়ত হস্তে পাছে পায়া মহাজ্ঞান আখিল বিদুৰ দুনাই পাণ্ডৱৰ থান হে ভবান্ধৱে নিপতিটো জিলা অনুৰাগে লয়াধিত ৰাষ্ট্ৰকপ লাইলা নিশা ভাগে নপাই বিধ পিতৃগণী প্ৰতি কান্তি লন্ত নাৰদে কহিলা পাছে সকলে বৃত্তান্ত হে হৰি ৰাম আখিলা অৰ্জুন মহা দুখে মুখ ম্লান কহিলা কৃষ্ণৰ হিতু বৈকুণ্ঠ প্ৰয়াণ নিপতিৰ খৈলা মনত বিষাত পৰীক্ষিত নাতিক দিলত দণ্ড হে হৰি ৰাম মথুৰাত নিয়া ৰাজা পাতি লব জগ পাছে পাঞ্চু ভাই গলা উত্তৰ দিশক জড় পিশাচৰ যেন বিকৃত কুবেশ কৃষ্ণতে অৰ্পিয়া প্ৰাণ কৰিলা বিদেশ অ হৰি ৰাম কৃষ্ণৰ ভকত কুন্তি তেজিলন্ত জীৱ কৃষ্ণ স্মৰই মৰিলত দ্ৰুপদৰ জীৱ পালন্ত কৃষ্ণ পদ দুয়ো মহাসতী ভল পৰীক্ষিত পাছে প্ৰধান নিপতি অ হৰি ৰাম সংসাৰে জাহাৰ ঘূৰা আকাশৰ পথে জিনিলন্ত জমুদীপ ৰাজা একে ৰথে চৈধ্য পঞ্চাদশ অধ্যায়ৰ এহি মানে গলা কথা প্ৰথম স্কন্ধ
হীৰা